বন্ধুসকল কেনে আছে আপোনালোকে আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু যি আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ মই ৰিয়েলমি টুৰ কেমেৰা কেনেকুৱা আমি আজি অকল ৰিয়েৰ কেমেৰাটো চাম যিটো MP হৈছে মেগাপিক্সেল হৈছে 13+2 চাওঁচোন আহক আজি আমি কেমেৰা চাওঁ ৰিয়েলমি টুৰ নতুনকৈ আহিছে এই অপ'ৰ ৰিয়েলমি টু প্ৰায় এমাহ হৈ গৈছে এইটো বাজেট ফোন যিসকলৰ বাজেট 10,000ৰ ভিতৰত তেওঁলোকে এইটো নিশ্চয় ল'ব পাৰে মই আপোনালোকে এই ভিডিঅ'টো চাই জানিব যিসকলৰ কেমেৰা ফটো তুলি ভাল পায় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আনিছোঁ বিশেষকৈ যিসকলৰ বাজেট 10,000 9,000 ভিতৰতে আপোনালোকে ল'ব পাৰে আহকচোন আমি কেমেৰা চাওঁ কেনেকুৱা মামাই পিনে চোৱা আমি এই ছাগলীজনীৰ পৰা আৰম্ভ কৰোঁ মামাই পিনে চোৱা এই পিনে চোৱা আমি প্ৰথমতে নৰ্মেল মুডতে লৈছোঁ আউটডোৰত আবেলি লৈছোঁ মই এতিয়া কিমান বাজিছে এতিয়া আপোনালোকে চাওক টাইমটো ৰ'ব 1 মিনিট আমি ফটোটো দিলোঁ তাৰপিছত দেখাই আছোঁ খুব সুন্দৰ ফটো কেপচাৰ কৰে ৰিয়েলমি টু কেমেৰা 13+2 ৰিয়েৰ কেমেৰা যিটো আপোনালোকে জানে খুব সুন্দৰ হয় এতিয়া 4:10 হয় আবেলি 4:10 হৈছে এয়া আপোনালোকে চাব পাৰে এয়া 4:10 আপুনি বাওঁফালে একদম একেবাৰে কোণত ওপৰত আপোনালোকে চাওক 4:10 খুব সুন্দৰ কেমেৰা একদম আমি অন্য আৰু ফটো তুলি লৈছোঁ আপোনালোক চেম্পল দেখাইছোঁ লাইভ চেম্পল এয়া মই ৰিয়েলমি টুৰে স্ক্ৰীন ৰেকৰ্ডিং কৰি আছোঁ আৰু এবাৰ দেখাইছোঁ খুব সুন্দৰ নৰ্মেল ফটো আমি লৈছোঁ এয়া খুব সুন্দৰ ক্লিয়াৰিটি আহে আমি এইবাৰ অমিতা গছৰ লৈছোঁ মই আমি অলপ দূৰৰ পৰাই লৈছোঁ এয়া আপোনালোকে দেখি আছে খুব সুন্দৰ ফটো কেপচাৰ কৰে প্ৰথমে নৰ্মেল মুডতে লৈছোঁ আমি বাকী পৰ্ট্ৰেইট মুডত যাম বাৰু ইয়াত আপোনালোকে বহুত অপশ্যন পাব ইয়াতে দেখি আছে আপোনালোকে পৰ্ট্ৰেইট মুড ষ্টিকাৰ আছে পেনোৰামা আছে পেনোৰামাটো আপোনালোকে দেখুৱালে বাৰু এবাৰ এয়া পেনোৰামাৰ ফটো ইয়াৰ ফটোটো চাব আপুনি পেনোৰামাৰ ফটো এইটো খুব সুন্দৰ পেনোৰামাৰ ফটো হৈছে এইটো ডাবল খুব সুন্দৰ ফটো হৈছে এইটো পেনোৰামাৰ ক্লিয়াৰিটিটো আপুনি খুব সুন্দৰ পাব আমি জানোৱে অপো কেমেৰা ভাল যিহেতু ৰিয়েলমি ব্ৰেণ্ডটো অপ'ৰ চাব ব্ৰেণ্ড হয় এতিয়া যদি পৃথক হৈছে তেওঁলোকৰ নিজাকৈ মানে কি অপ'ৰ পৰা ফালৰ কেতিয়া নিজাকৈ ব্ৰেণ্ড এটা হৈছে ৰিয়েলমি বুলি গতিকে তেওঁলোকৰ নিশ্চয় অপ'ৰে যিহেতু এটা চাব ব্ৰেণ্ড গতিকে তেওঁলোকৰ কেমেৰাও নিশ্চয় ভাল হ'ব অপ'ৰ দৰে আমি পৰ্ট্ৰেইট মুডত লৈছোঁ বাৰু এবাৰ চাওঁ পৰ্ট্ৰেইট মুড কেনেকুৱা আমি ছাগলী পোৱালিটোকে লৈছোঁ এইবোৰ ছোৱালীজনী এবাৰ চাব ক্লিক কৰি এয়া পৰ্ট্ৰেইট মুড মই ল'লোঁ কেমেৰা চাওক পৰ্ট্ৰেইট মুডৰ ফটো কেনেকুৱা হৈছে খুব সুন্দৰ হৈছে আপোনালোকে দেখিছে লাইভ খুব সুন্দৰ পৰ্ট্ৰেইট মুড হৈছে বাকীখিনি পিছৰখিনি ব্লাৰ হৈ গৈছে একদম টোটেলি ব্লাৰ হৈ গৈছে খুব সুন্দৰ এয়া আপোনালোকে দেখিছে আৰু ছাগলীটো জুম কৰি চাইছোঁ এয়া চাওক আপোনালোকে খুব সুন্দৰ ফটো হৈছে আমি বগীজনীক ল'লোঁ এতিয়া আমি কলিজনীক লওঁ ছাগলীজনীক আমি ছাগলীৰ ফটোৱে আজি চাওঁ আৰু বেলেগ নচাওঁ পিছত আকৌ আমি বেলেগ ভিডিঅ' এটা মানে বেলেগ ফটো ল'ম বা আমাৰ চৰাই আদি এইবোৰ ল'ম আমি লৈছোঁ নৰ্মেল পৰ্ট্ৰেইট মুড নলওঁ প্ৰথমতে নৰ্মেল লৈছোঁ ছাগলীজনী এয়া কলিজনীক ল'লোঁ খুব সুন্দৰ ফটো কেপচাৰ কৰে মই আপোনালোকে যদি কেমেৰা ফটো তুলি ভাল পায় যদি মোবাইল বাজেট আপোনালোকৰ 10,000ৰ ভিতৰত নিশ্চয় মোবাইলটো ল'ব পাৰে কেমেৰাও খুব সুন্দৰ পাব আপোনালোকে ছেটিছফাই হ'ব মই একেবাৰে কলিজনীৰ আমি এটা পৰ্ট্ৰেইট মুড লৈ লওঁ আপোনালোকে দেখি আছে পৰ্ট্ৰেইট মুড এই পৰ্ট্ৰেইট মুড ল'ম আমি ল'লোঁ অলৰেডি পৰ্ট্ৰেইট মুড চাওক ফটোটো কেনেকুৱা হৈছে খুব সুন্দৰ ফটো পৰ্ট্ৰেইট মুডতো খুব সুন্দৰভাৱে হৈছে চাওক আপোনালোকে খুব সুন্দৰ ফটো কেপচাৰ কৰিছে আপুনি ডিটেইলছত গৈ চাব পাৰে ইয়া খুব সুন্দৰ পিছফালে সম্পূৰ্ণ ব্লাৰ্ড হৈ গৈছে খুব সুন্দৰ পাব আপোনালোকে
আমি এটা বেলেগ ফটো লৈ লওঁ অলপ দূৰৰ পৰা এই তামোল গছৰ ফটো লৈ লওঁ এতিয়া কেইটা বাজিছে এতিয়া 4:14 আবেলি সময় পোৰ্ট্ৰেইট মোডত আছে আমি নৰ্মেল মোডত লৈ লওঁ দূৰৰ পেকেট বিস্কুটৰ যিটো পেকেট আছে সেইটোত আমি চাওঁ কিমান কেপচাৰ কৰিব বহুত দূৰত আছো মই খুব ডিটেইলছ লয় ইমান দূৰৰ বস্তু কি সুন্দৰ কেপচাৰ কৰিছে আপোনালোকে চাওক লাইভ চাই আছে আপোনালোকে খুব সুন্দৰ কেপচাৰ কৰিছে আপোনালোকে দিল খুশ হৈ যাব এই মোবাইলটো ল'লে আপোনালোকৰ এইটো খুব ভাল ফোন এইটো আপোনালোকক দেখাই আছো আপোনাৰ ভিডিঅ' কৰি চাওক নহয় জানো ভিডিঅ' কেনেকুৱা হয় মই লাইভ ভিডিঅ' দেখাইছো আপোনালোকক চাওক ওকে মই স্ক্ৰীন ৰেকৰ্ড কৰিছো কাৰণে হোৱা নাই ভিডিঅ' নহয় বাৰু স্ক্ৰীন মই যিহেতু মোবাইলটোৰ স্ক্ৰীন কোনো এপ ব্যৱহাৰ কৰা নাই গতিকে ভিডিঅ'ত নহয় বেলেগ এটা ভিডিঅ'ত আমি কি কৰিম ভিডিঅ' ৰেকৰ্ডিং কৰি কেনেকুৱা হয় আমি দেখাম নিশ্চয় ফটো নৰ্মেল মোড আকৌ লৈছো কি বেলেগ এটা ফটো লৈছে কলডালত লৈছো কেনেকুৱা ফটো কেপচাৰ কৰা মই বিস্কুটৰ পেকেটটোত ওচৰত আহিছো বাৰু চাওক কিমানকৈ ফটো লয় খুব সুন্দৰ ফটো আপোনালোকে দেখিছে এইটো ফটো খুব সুন্দৰ কেমেৰা খুব সুন্দৰ ৰিয়েলমি টুৰ এবাৰ পোৰ্ট্ৰেইট মোডত লৈ লৈছো বাৰু লৈ লওঁ পোৰ্ট্ৰেইট মোডত এবাৰ পোৰ্ট্ৰেইট মোডত লৈ ললো খুব সুন্দৰকৈ ব্লাৰ্ড হৈ গৈছে আৰু কলগছডাল চাওকচোন স্পষ্টকৈ দেখাইছে আপুনি চকুৰে যেনেকৈ দেখিব আপোনালোকে ঠিক তদ্ৰুপ তেনেকৈ দেখিব খুব সুন্দৰ আপোনালোকে এই ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক মোক এই চেনেলটো মোক উৎসাহ দিয়ক ধন্যবাদ আগলৈ বহুত ধৰণৰ ভিডিঅ' লৈ আহিম ফ্ৰণ্ট কেমেৰাৰো ভিডিঅ' লৈ আহিম পিছত মই ৰিয়েলমি টু ফ্ৰণ্ট কেমেৰা কেনেকুৱা যিটো এপাৰ্চাৰ হৈছে ধন্যবাদ